Hello everyone, welcome back to my YouTube channel. সকলোকে মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো। আশা কৰো সকলোৰে ভাল। আৰু বৰ্তমান মই এঠাইলৈ যাব ওলাইছো। কিহৰ বাবে যাম, ক'ত যাম আপোনালোকে ভিডিঅটো শেষলৈকে চালে গমেই পাব। আৰু মোৰ লগত যাব মা। আৰু এতিয়া বাজিছে ৰাতিপুৱা 11টা। এতিয়াৰ পৰাই ভিডিঅটো আজি আৰম্ভ কৰিছো। তেতিয়া হলে বলক ভিডিঅটো দেৰি নকৰি মই আহি পালো মোৰ বাইদেউহঁতৰ ঘৰ আৰু আপোনালোকক দেখাই আছো বাইদেউহঁতক কোন কোন আছে সিহঁতৰ পুৱাৰ লগে লগে চাহ খাব মাতি আছে বাইদেউৱে চাহ বনাইছে আৰু অকলে অকলে মোক মানে এৰি চাহ খাব বহিছে ৰব বেক কেমেৰা কৰি আপোনালোকক দেখাই আছো এয়া হৈছে আমাৰ মা হাই কৈ দিয়া মা হাই এইটো হৈছে স্পেশাল মানুহজন বাইদেউ হাই এইটো হৈছে ভিনদেউ সদায় গিলাসত চাহ খায় আৰু এইটো হৈছে চানি আৰু এতিয়া চাহৰ লগত আছে গাখীৰ চাহ বিস্কুট মাই বনোৱা পিঠা কঁঠালৰ পিঠা আৰু এটো কি কাজু বৰফি আৰু ভুজিয়া মাই ফেভাৰিট আৰু এতিয়া আমি চাহ খাই লওঁ গোটেইকেইটাই আকৌ লগ পাই আছো এই মহা মাইছ যাওঁতে কিবা কৰি আছে তাই মই সেলফিতে আছিল ভিডিঅ'টো বাইদেউ মানে সন্ধে মানে ভাবি আছে বাইদেউ কেমেৰাটো মানে বাইদেউক তুলি আছে So guys, আজি বাইদেউৰ ঘৰত হ'ব চিলি চিকেন আৰু চিকেনখিনি এনেকৈ গ্ৰাইণ্ডাৰত পিচি লোৱা গৈছে আৰু চিকেনখিনি হাড্ডি নোহোৱা হ'ব লাগিব তেতিয়াহে মানে ইমান ধুনীয়াকৈ মানে গ্ৰাইণ্ড হ'ব নহ'লে হাড্ডি থাকিলে ভালদৰে পিছা নাযাব আৰু এনেকৈ খাই পাইছে যদি কোনোবাই কমেণ্ট কৰিব এনেকৈ চিলি চিকেন যদি কোনোবাই খাই পাইছে আৰু তাৰ কাৰণে লৈছোঁ এইখিনি কেপচিকাম তাৰপিছত এইখিনি বিলাহী আৰু এইখিনি হৈছে পিঁয়াজ আৰু এইখিনি বনাব আজি ভিনদেউৱে আৰু তো চাই থাকক এইখিনি এতিয়া মানে মেৰিনেট কৰিবলৈ মছলাখিনি সানি লোৱা হ'ব ইয়াতে এতিয়া দি দিব এটা কণী দিলে ফ্লেভাৰটো ধুনীয়া আহে আৰু অকণমান দি দিছে কৰ্ণফ্ল'ৰ আৰু এইখিনি এতিয়া ভালদৰে মিক্স কৰি 45 মিনিটছৰ বাবে মেৰিনেট হ'বলৈ দি দিব এতিয়া ভালকৈ মেৰিনেট কৰি থাকক কিন্তু এয়া মেৰিনেট কৰি থোৱা চিকেনখিনি এনেকৈ তেলত ফ্ৰাই কৰি ল'ব লাগিব পকোৰাৰ নিচিনা আগতে মই কেতিয়াও খাই পোৱা নাই আজি ফাৰ্ষ্ট টাইম খাম আৰু যোনে যোনে এনেকৈ খাই পাইছে তেওঁলোকে কমেণ্ট কৰিব চিকেনৰ পকোৰাখিনি প্ৰায় হৈছে বেছি ডিপ ফ্ৰাই কৰিব নালাগে ইমানটো পৰিমাণত কৰিলে হৈ যাব আৰু এইখিনি হোৱাৰ পিছত বাকীখিনিও চিকেনৰ যিখিনি পেষ্ট আছিলে সেইখিনিও ফ্ৰাই কৰি লৈ ল'ব এয়া চিকেনৰ পকৰি টাইপৰ এনেকৈ গোটেইখিনি ভাজি লোৱা হৈ গ'ল এইফালে বনি আছে কাচকল ফ্ৰাই
ৰান্ধনীয়ে ধুনীয়া না বানবাজনী সেইকাৰণে ধুনীয়া ধুনীয়া গন্ধ ওলছে খাওঁ লাগছে মানে দেখি অলপ এতিয়া পানী দিব গোটেই মাংসখিনি যাতে লাগি যায় রেডি আর ইয়াৰ নাম কি আছিল জিউ জিমি মোৰ ফোনটোৱে পৰব ইয়াক ব জিমি ব নবহে অকল মোৰ কথা মালিক তুমি মাৰ কথা শুনে অলপ বাইদেউকো বুজি পায় না অলপ বুজি চব পায় হয় এতিয়া চানি দুটা বিল্ডিং হ'ব নাকি পহৰ নপৰে এইটো আমি সেলফি উঠিম কেমেৰাত চা মোৰ দেখি নহয় ওই না সরি কোসা নি ক্যামেরা আচ্ছা ক্যামেরা বেয়া পায় মই ফটো মারিলো না এ টু জিমি টু ক্যামেরা মোর দেখি এতিয়া দুপৰীয়া ভাত খাব লৈছোঁ আৰু আজিৰ ভাতত আছে এয়া ভেন্দি আলু ভাজি তাৰপিছত কাচকল ফ্ৰাই আৰু এইফালে মাছৰ টেঙা জোল দাইল সালাড আৰু এইফালে হৈছে ভিন্দৈ বনোৱা চিকেন চিলি চিকেন আৰু নিজে ফাৰ্ষ্টতে ল'ব ধৰিছে